গুড মৰ্ণিং, কি খবৰ সকলোৰে? মোৰ ভালেই। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ স্কুলত এটা প্ৰগ্ৰেম আছে, তালৈকে যাম। ভাবিলোঁ ভিডিঅ'টো এতিয়াই ষ্টাৰ্ট কৰি লওঁ, নহ'লে পাছত থাকিয়ে যায়। মই এতিয়া ওলাই মেলি লওঁ, চাই থাকিব ভিডিঅ'টো। ওলাই মেলি হৈছে দেই, খালি একদম সোণমণি অহাই নাই। আই কাৰ্ডটো লৈ লৈছোঁ। ভালকৈ দেখুৱাবলৈ এতিয়া মানুহ নাই, এনেকৈ দেখুৱাই দিছোঁ আৰু। গৈ পাই দেখাম আপোনালোক। আমি আমাৰ স্কুল বৰজান মাটিখোলা হায়াৰ ছেকেণ্ডেৰী স্কুল, আমাৰ স্কুলৰ গেটৰ সন্মুখ পাইছোঁহি আৰু। আমি স্কুল গৈ পোৱাৰ পাছতে আমাৰ বিদ্যালয়লৈ যিসকল ব্যক্তিক মুখ্য অতিথি হিচাপে আমন্ত্ৰিত কৰিছিল তেওঁলোক আহি পালে। এয়া হৈছে ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ, অসম সাহিত্য সভাৰ সভাপতি, লগতে আৰু দুগৰাকীমান অতিথি আমাৰ বিদ্যালয়লৈ আহিছে। আদৰ সাদৰেৰে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ, লগতে ছাত্ৰ ছাত্ৰীসকল, আমাৰ ছাৰ বাইদেউসকল যিসকল আছে বিদ্যালয়ত, সকলোৱে সুন্দৰভাৱে তেওঁলোকক আদৰি আনিছে। আৰু ইয়াতে এটা পৰিৱেশ ভাল লাগিছে, ইয়াতে বিহু নাচ হওক বা মুছলিমসকলৰ কিছু পৰম্পৰাগত ৰীতি নীতি আৰু ঝুমুৰ সকলোখিনি তেওঁলোকক দেখাবলৈ চেষ্টা কৰিছে। আজিৰ দিনটোৰ মুখ্য উদ্দেশ্যত উপনীত হৈছে সকলো। সেয়া হৈছে আজিৰ দিনটো আমাৰ কাৰণে বিশেষ কিয়, আজিৰ দিনটোত আমাৰ বিদ্যালয়ত নিৰ্মাণ কৰি থকা পুথিভঁৰালটি, যাৰ নাম প্ৰজ্ঞাতীৰ্থ, সেই পুথিভঁৰালটিৰ দ্বাৰ মুকলি কৰা দিন ঠিক কৰিছে। আৰু এয়া আপোনালোক সকলোৱেতো দেখিছেই, ইমান সুন্দৰভাৱে সকলোৱে আয়োজন কৰিছে এই দিনটোৰ বাবে, আৰু সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষাও কৰি আছিল। আৰু বহু অপেক্ষাৰ আজি সকলোৱে এই পৰ্যায় পাইছেহি। আৰু বিদ্যালয়খনৰ কাৰণে পুথিভঁৰাল এটিৰ অভাৱ হৈ আছিল, আৰু আজিৰ পৰা এই অভাৱ নাইকিয়া হৈছে, সেইকাৰণে সকলোৰে ভাল লাগিছে।
হাতখনে যে ক'লা বেগ এটা লৈ আছে তেখেত হৈছে শোভন বৰদলৈ ছাৰ। তেখেতক ডক্টৰ সূৰ্যকান্ত হাজৰিকা দেৱৰ লগত চিনাকি কৰাই দিয়া হৈছে, কাৰণ তেখেত আৰু তেখেতৰ পত্নী মণি দেৱী তেওঁলোক দুয়োৱে এই লাইব্ৰেৰীটো আমাৰ বিদ্যালয়লৈ আগবঢ়াইছে আৰু তেওঁলোক দুয়োকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা মোৰ ফালৰ পৰা। এয়া চাওকচোন, লাইব্ৰেৰী মানে ফিটা কাটি হ'ল আৰু সকলো মানে ইয়াত মানে সৰু ল'ৰা ছোৱালী বুলিবলৈ নাই, সকলো ডাঙৰেই। তেওঁলোক হয়তো অলপ সময়ৰ কাৰণে তেওঁলোকৰ শৈশৱলৈ ঘূৰি গৈছে। মানে তেওঁলোকে সকলো বেলুন ফুটাই শেষ কৰি দিলে। মানে আমি ভাবিছিলোঁ আমি ফুটাম, কিন্তু আমি নাপালোঁ। ইহঁতক দেখিছে যে এহেঁতি এইবাৰ ক্লাছ মানে 7ৰ, কিন্তু মানে আমাৰ ডাঙৰখিনিৰ লগতে থাকে। গোটেইকেইজনী ভেকেশ্যন দিলে হওক বা এনেও হওক, এনি টাইম মানে আমাৰ লগতে। কি ফূৰ্তি সিহঁতৰ, সকলোৱে মানে সাজি কাচি আহিছে ধুনীয়াকৈ। এইটো আমাৰ লাইব্ৰেৰী। চাহ দিয়া কামত ব্যস্ত হৈ আছিলোঁ। তাতে আমাক দায়িত্ব দিয়া আছিলে চাহ দিয়া, তাতে অলপ চাহ তাহ দিলোঁ। সেনেকৈ মানে চাহ তাহ দি থাকোঁতে এইফালে আমাৰ স্কুলৰে বিহু দল এটি সকলোৱে মানে ইমান ধুনীয়াকৈ নাচিছে গাইছে, সেয়া চালোঁ আৰু লগতে আপোনালোককো অলপ দেখাই দিছোঁ। আজি বিহু তলি ঢোল পেঁপা বাজিছে সম্বৰ্ধনা জনোৱা কাৰ্যসূচী চলি আছে। তাৰ পাছতে আমি দৈয়াং ভাষা সাহিত্য সভাৰ তৰফৰ পৰা শাখাৰ সম্পাদক চন্দ্ৰদীপ, লগে লগে তেখেতে আজি সভাৰ সভাপতি তথা জিলা সভাপতিদেৱকো সন্মান যাচিব বিচাৰিছোঁ।
তাৰপিছত আমি অনুৰোধ জনাইছোঁ পূব জিলাদাৰী শাখা সাহিত্য সভা হৈ ৰামকৃষ্ণ ৰয়দেৱক, অসম সাহিত্য সভাৰ সভাপতিদেৱক তেখেতে সম্বৰ্ধনা জনাব। তাৰপিছত আমি অনুৰোধ জনাইছোঁ ২ নং বৰজান বিষ্ণুজ্যোতি নামঘৰ সমিতিৰ হৈ সম্বৰ্ধনা। দত্তদেৱে সম্বৰ্ধনা জনাইছে। জন্মৰ ক্ষেত্ৰৰ পৰা জড়িত আৰু অসম সাহিত্য সভাৰ বৰ্তমান নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি অৰুণিমা দেৱী, গোলাঘাট জিলা সাহিত্য সভাৰ সদস্য। তাৰপিছত আমি সন্মান যাচিব বিচাৰিছোঁ এই অঞ্চলৰ এগৰাকী বিশিষ্ট সংগীত। আমি অতি গৌৰৱেৰে কৈছোঁ এই অঞ্চলত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমাৰ এগৰাকী বিশিষ্ট সাংবাদিক, তেজপুৰৰ DY365ৰ সাংবাদিক ৰূপজ্যোতি গোস্বামী ডাঙৰীয়া, তেখেতক আমাৰ সুৰেন বৰাদেৱে এখনি গামোচাৰ সন্মান যাচিছে। ৰামকৃষ্ণ ৰয়দেৱ যদি আমাৰ মাজত আছে, আমি তেখেতক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আসন ৰাখিবলৈ অনুৰোধ জনাইছোঁ। পৰম সন্মানীয় আজিৰ সভাৰ সভাপতি শ্ৰীযুত বৰবৰা ডাঙৰীয়া, সকলোৱে জানে অসমৰ সৰ্বজনমান্য এজন ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা, তেখেতৰ লগত সৌভাগ্যক্ৰমে মোৰ সুদীৰ্ঘকালৰ এটা সান্নিধ্য ঘটিছিল। এই সান্নিধ্যৰ আপাশতে মই তেখেতৰ লগত কটোৱা কিছু মুহূৰ্ত বিষয়ে ভূপেনদাৰ সৈতে সান্নিধ্যৰ কিছু মিঠা সোঁৱৰণ এই নামৰ এখন গ্ৰন্থ সংকলন কৰি উলিয়াইছোঁ আৰু মই আজি আনুষ্ঠানিকভাৱে এই গ্ৰন্থখন তেখেতৰ যোগেদি এই লাইব্ৰেৰীত, এই পুথিভঁৰালত সংৰক্ষণ বা ছাত্ৰ ছাত্ৰীসকলৰ কামত অহাকে অধ্যয়ন কৰিবৰ বাবে আজি উপহাৰ হিচাপে আগবঢ়াব বিচাৰিছোঁ। আৰু আনহাতে অসম সাহিত্য সভাৰ যিখন এইবাৰৰ সভাপতিৰ অভিভাষণ আমি আগবঢ়াইছিলোঁ, এই অভিভাষণখনো আজিৰ এই পুথিভঁৰালত তেখেতৰ যোগেদি আগবঢ়াবলৈ বিচাৰিছোঁ আৰু এইখিনিকে কৰিবলৈ পাই মই অতিশয় আনন্দ লভিছোঁ। আৰু মই আশা কৰিছোঁ যি উদ্দেশ্য অপৰিগত কৰি তেখেতে এই পুথিভঁৰালটো এই বিদ্যালয়লৈ আগবঢ়াইছে, এই বিদ্যালয় কৰ্তৃপক্ষই এই বিদ্যালয়টোৰ সেই সৎব্যৱহাৰ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে এই পুথিভঁৰালৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। আমি বিহু নাচ চাই মেলি অলপ বহিলোঁ ইয়াতে, আৰু সকলোৱে ইমান সুন্দৰভাৱে নিজৰ নিজৰ কথাখিনি ব্যক্ত কৰিছে, শুনি সঁচাকৈয়ে ভাল লাগিলে। বিশেষকৈ ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে ইমান ধুনীয়াকৈ তেওঁৰ নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিছে, শুনি বহুত বেছি ভাল লাগিলে আৰু বহুতখিনি কথা জানিবও পাৰিলোঁ। ধন্যবাদ তেখেতক, আৰু এইকণ সময় উলিয়াই যে আহিলে আমাৰ স্কুললৈ। উদ্ভাৱন কৰিব পাৰোঁ যে সেই সময়তো অসমৰ বিশেষকৈ টোল, আজিকালিৰ স্কুল তেতিয়াৰ পঢ়াশালী বা টোল বুলি কোৱা হৈছিল, এই টোলত পুথিভঁৰালৰ দৰে বা পুথিভঁৰাল সেইখিনি সময়তো আছিল। এয়া আমি স্কুলৰ পৰা ওলাই মেলি আহি আছোঁ দেই, সুদমণিয়া মই গাড়ীৰ কাৰণে ৰখি আছিলোঁ। এতিয়া এই অলপ খোজকাঢ়ি আহি আছোঁ ঠাণ্ডা হাৱা খাবলৈ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।